আমাৰ প্ৰথমতে এই বিজয় ধাৰা আমাৰ অব্যাহত হৈছে, আপোনালোকে গম পাইছে। আৰু আমি চাৰিটা জিলা পৰিষদৰ প্ৰথমখন পঞ্চায়ত প্ৰত্যেকৰে কাউণ্টিং হৈছিলে। ইতিমধ্যে দক্ষিণ কলাবাৰী পঞ্চায়তৰ জিলা পৰিষদৰ প্ৰাৰ্থী জয়লাভ কৰিছে, আঞ্চলিক পঞ্চায়তৰ সদস্যগৰাকী জয়লাভ কৰিছে। মিছামাৰীতো আমি অগ্ৰগতি লাভ কৰিলোঁ বহুত ভোটৰ ব্যৱধানত। আমি আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী লিডিঙত আছে। আমাৰ AP মেম্বাৰগৰাকী ইতিমধ্যে জয়লাভ কৰিছে বুলি আপোনালোকে ঘোষণা কৰিব পাৰে, আমি যিটো দেখা পাইছোঁ। ঠিক তেনেকৈ আমাৰ আৰু লোহিতপুৰ জিলা পৰিষদত আমি 1400 ভোটত, সোণাপুৰ গাঁও পঞ্চায়তত এতিয়ালৈকে আৰু 2টা বক্স কাউণ্টিং কৰিবলৈ বাকী আছে। 1400 ভোটৰ ব্যৱধানত আমি আগবাঢ়ি আছোঁ। আমাৰ হেলেম এই গাঁও পঞ্চায়ত জিলা পৰিষদত আমি আমতলা গাঁও পঞ্চায়তত আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থীগৰাকীয়ে সৰ্বাধিক ভোটত জয়লাভ কৰিছে। তেওঁ আগবাঢ়ি আছে 2300 ভোটৰ ব্যৱধানত, আৰু AP মেম্বাৰগৰাকী প্ৰায় 2200 ভোটৰ ব্যৱধানত আগবাঢ়ি আছে। গতিকে আমাৰ বিজয় ধাৰা অব্যাহত আছে। ইয়াৰ পিছৰ ৰাউণ্ডতো মই আপোনালোকক কৈছোঁ, পিছৰ ৰাউণ্ডতো আমি আমাৰ 4খন পঞ্চায়ততে আমি জয়লাভ কৰিম। মই আগতীয়াকৈ আপোনালোকক কৈছোঁ। শোচনীয় পৰাজয় কংগ্ৰেছৰ, আমি কংগ্ৰেছ বুলি নহয়, কংগ্ৰেছ আৰু আমাৰ গোটেই তাতে আমাৰ বিৰুদ্ধে যোন উঠিছে সকলোৰে শোচনীয় পৰাজয় হ'ব। ভাৰত মাতা কি জয়।